লাহে 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 ইমান স্পীডত আহে নেকি বা ইমান স্পীডত আহে নেকি কলিজা কি খোজকাঢ়ি দৌৰি দৌৰি লাহে 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 ধুনু লাহে 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 ধুনু নমস্কাৰ বন্ধুসকল আমি আসাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটিত খোজকাঢ়ি আছোঁ বৰ্তমান তো আজি স্যাটাৰডে বুলি ওলাই আহিলোঁ অলপমান উইকেণ্ড আছিলে যিহেতু চ' লুমিকো লৈ পেলাই এনেকৈ ওলাই আহিলোঁ আসাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটি যোৰহাটত খুব ধুনীয়া এটা পৰিৱেশত আমি ইয়াত খোজকাঢ়ি আছোঁ কেওফালে গ্ৰীনেৰী আৰু ইমান ধুনীয়াকৈ মেইনটেইন কৰা এটা কেম্পাছ আৰু এই কলেজখনৰ কথা হয়তো বা ইউনিভাৰ্চিটিখনৰ কথা হয়তো সকলোৱে জানেই খুব ধুনীয়া এখন ইউনিভাৰ্চিটি চ' ইয়াত বহুত কিতাপ ব্ৰাঞ্চ আছে সেইবিলাক ছাবজেক্টত পঢ়িলে প্লেচমেণ্ট পোৱাৰো বহুতখিনি সুবিধা আছে চ' ভিডিঅ'টো শেষলৈকে চাব আৰু বহুত কথা আপোনালোকে শিকিবলৈও পাব যে একচুৱেলি কি পঢ়িলে আমি সহজতে চাকৰি পাব পাৰোঁ বা ইয়াতে কি পঢ়িব পৰা সুবিধা আছে গোটেইখিনি গম পাব ধুনীয়া ইউনিভাৰ্চিটি এখন আমাৰ লুমি এইটো সন্মুখত দেখি থকাটো এটা DSTৰ প্ৰজেক্ট হয় আৰু তাতে বিভিন্ন ধৰণৰ ৰিচাৰ্চ কৰা হয় আৰু কাষতে এটা ডাঙৰ মিউজিয়াম আছে খুব ধুনীয়া এটা কেম্পাছ আপোনালোকে আহিলে গম পাব আৰু ইয়াতে মানে এগ্ৰিকালচাৰ ৰিলেটেড ম্যাক্সিমাম কোৰ্सेছ এভেইলেবল আছে আপোনালোকে হয়তো জানে যে আসাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটি আণ্ডাৰত বহুকেইখন কলেজ আছে আৰু সেই কলেজকেইখনৰ কথাও আমি পাতিম চ' ভিডিঅ'টো শেষলৈকে চাই থাকিব দেউতা আছে মোৰ ফালে চাইছে লমা পৰিবা দুখ পাবা ধুনু লাহে লাহে পৰিলে দুখ পাব দেই চেলচাল এৰাই যাব এই স্কুটি ৱাক জোন বনোৱা আছে আমি ৱাক জোনত খোজকাঢ়ি আছোঁ দেখিছে ৰাইজ বহুত ধুনীয়া পৰিৱেশ এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটিৰ ভিতৰত আমি খোজকাঢ়ি আছোঁ দেই ৰাইজ খুব সুন্দৰ এটা প্ৰাকৃতিক পৰিৱেশৰ মাজত সেয়া খৰালি হাঁহ বা বিভিন্ন ধৰণৰ চৰাই চিৰিকটি ইয়াতে পৰি থাকে বিভিন্ন ধৰণৰ ভেট ফুলৰ পৰা আদি কৰি পদুম ফুল গোটেই চাৰিওদিশে সিঁচৰতি হৈ আছে পেলাই খুব ধুনীয়া এটা পৰিৱেশ বহুত ভাল লাগিলে গৈ পেলাই এজনী নানামে এজনীহে নামিছে নামাই দিয়কচোন নামিব ধুনু আহা মোৰ ওচৰলৈ ধুন মোৰ ওচৰলৈ এইটো চৰাই বাঁহ দেখিছা ক'ত বনাই দিছে ধুনীয়াকে এইটো শালিকা বাঁহ দেখিছা ধুনীয়াকে বনাই দিছে ধুনু এইটো শালিকা চোৱাচোন শালিকা বাঁহ বনাই দিছে দেই এইটো শালিকা বাঁহ শালিকা চৰাইবিলাকৰ বাঁহো বনোৱা আছে পুখুৰী কাষে ধুনীয়া এটা ৱাক জ'ন এইটো এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটিত আপোনালোকে BSc এগ্ৰিকালচাৰেল বিভিন্ন বিভাগত কৰিব পাৰে MSc এগ্ৰিকালচাৰেলত কৰিব পাৰে হৰ্টিকালচাৰ এক্সটেনশ্যন বিভিন্ন ব্ৰাঞ্চ আছে ইয়াতে এগ্ৰিকালচাৰ ৰিলেটেড মই অলৰেডি এটা এনেকুৱা ভিডিঅ' বনাইছিলোঁ সেইটো আপোনালোকে চাব পাৰে খুব ধুনীয়া এটা পৰিৱেশৰ মাজত আসাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটি এই আসাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটি আণ্ডাৰতে আছে আপোনাৰ বিশ্বনাথ চাৰিআলিত এখন কলেজ এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটিৰ এটা ব্ৰাঞ্চ ফিচাৰী কলেজ আছে নগাঁৱত গুৱাহাটীত আছে আসাম ভেটেনেৰী কলেজ এখন ভেটেনেৰী মেডিকেল কলেজ এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটিৰ আণ্ডাৰতে আছে আৰু বিভিন্ন কলেজ আছে মই অলৰেডি এটা ভিডিঅ' বনাইছিলোঁ সেইখন কেণ্টিন বহুত আঁতৰত কেণ্টিন এখনো আছে ধুনীয়া কেণ্টিন পৰিৱেশটো ভাল লাগিছে আমিও খোজকাঢ়ি আছোঁ এয়া লুমিক লৈ পেলাই ধুনীয়া পৰিৱেশ দেই Dr. Hemant
কৰিছে ধুনীয়া ইয়াতে বহিব পৰা ব্যৱস্থা আছে নিছা ধুনু নিছা খালো এই ধুনুহঁতে কি খাবা ধুনু আইচক্ৰীম খাবানে ক্ৰিকেট খাব দেই বটিঙৰ ব্যৱস্থা আছে ধুনীয়াকৈ বটিং কৰিব পাৰে এইটো AAU লগোটো খুব ধুনীয়া বনাইছে লগোটো AAU দেখিছেনে এইটো ধুনীয়া পোহৰ হৈ আছে চকলেট খোৱা ধুনু চকলেট এয়া আমি গৈ আছোঁ খোজকাঢ়ি ন ধুনু শুনচোন আমি খোজকাঢ়ি গৈ আছোঁ আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত সেয়া আপোনালোকে ইয়াত পঢ়িবলৈ আহিব পাৰে ধুনীয়াকৈ ভাল পাব ইয়াত পঢ়িবলৈ আহি ইয়াত খালি ছোৱালীৰ সংখ্যাটো বেছি ল'ৰাতকৈ ছোৱালী বেছি আহে ইয়াত পোষ্ট হাৰ্ভেষ্ট টেকন'লজি শিকোৱা হয় ভেলু এডিশ্যন মানে ধান চান কটাৰ পিছত কি কৰিব পাৰি তাত সেইবিলাক শিকোৱা হয় হৈ গ'ল একুৱাটিক উইড ৰিচাৰ্চ পানীত কিছুমান মানে গুটি দি পেলাই তাৰ ওপৰত ৰিচাৰ্চ কৰে ইয়াত ছইল চায়েন্স এণ্ড এগ্ৰনমি ইয়াত মাটিৰ ওপৰত ডিপাৰ্টমেণ্ট অফ এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰিং এইটো ইঞ্জিনিয়াৰিং এটা আছে ইয়াত কৃষি অভিযান্ত্ৰিক বিভাগ আছে এটা আপোনালোকে ইঞ্জিনিয়াৰিং কৰিব পাৰে কোনোবাই যদি পলিটেকনিকত ডিপ্ল'মা কৰিছে তাৰপিছত ইয়াতে আপোনালোকে কৰিব পাৰে ধুনীয়া পৰিৱেশ ভাল লাগিছে খোজকাঢ়ি বহুত দূৰ খোজকাঢ়িলোঁ আমি ধুনু ভাল লাগিছেনে ধুনু ভাল লাগিছে বুলি কোৱা ভাল লাগিছে বুলি কোৱা বিষয়ে লিখা আছে এন্টমোলজি পেথোলজি বায়োকেম নেমেট'লজি PVG হৰ্টিকালচাৰ ক্ৰপ পাইথোলজি বহুত আছে ডিপাৰ্টমেণ্ট বঢ়িয়া ৰখা ইউনিভাৰ্চিটিৰ এইটো এটা ডিপাৰ্টমেণ্ট ছিনিয়ৰ ষ্টেট অফিচাৰ অফিচ এইটো অফিচ হয় এইবিলাক ঘৰ আছে নাজানো আৰু কি হয় পুৰণা ঘৰ এইটো ডাইৰেক্টৰ এখন গাড়ী গছ অৱস্থা চাহ পেলাই ৰাখি গৈছে গৰম দিনতো ধুনীয়া লাগিছে ধুনু এইটো মিউজিয়ামটো ইণ্টিগ্ৰেটেড ফাৰ্মিং চিষ্টেম আছে বহুত ডাঙৰ কিন্তু ইউনিভাৰ্চিটিখন ক'ব লাগিব নতুনকৈ বহুত বিল্ডিং বনালে এতিয়া চিষ্টেমেটিকেই হয় ভালে লাগিছে চিষ্টেমেটিক হয় বঢ়িয়া এইটো লাইব্ৰেৰী কফি চেণ্টাৰ কফি হাউচ গাড়ীয়ে বিচাৰি নোপোৱা হ'ল এতিয়া ক'ত ৰাখিলোঁ গাড়ীখন বিচাৰি পোৱা নাই দেখোন এইটো খুব ধুনীয়া বিল্ডিং DBT AAU ডাঙৰ এটা বিল্ডিং বনাইছে ডিপাৰ্টমেণ্ট অফ এগ্ৰিকালচাৰেল বায়'টেকনলজি ইয়াতে পঢ়োৱা হয় মজা হয় এইটো মাধৱ চন্দ্ৰ দাস মেমৰিয়েল অডিটৰিয়াম আছে ইয়াতে ধুনীয়া হয় আমি খোজকাঢ়ি আছোঁ মজাকৈ খোজকাঢ়ি এখন পাৰ্কৰ নিচিনা বনাইছে খুব ধুনীয়া বঢ়িয়াকৈ বনাইছে চৰাই এই চৰাইকেইটা দেখিছে যে এই চৰাই মাতিছে ধুনু মাতা ধুনু চৰাইকেইটা চৰাই এই চৰাই চৰাই মাতা ধুনু চৰাই এইয়া বগলী দেখিছা ইউনিভাৰ্চিটিৰ মাজত এয়া বগলী ওলাইছে ধুনীয়াকৈ ধুনীয়া পৰিৱেশ সেইকাৰণে আমাৰ বগলী ওলাইছে পুৰণা বিল্ডিং আগৰে বিল্ডিং হ'ব টি হাজবেণ্ডেৰী হাউচ এটা আছে এইটো হেড অফিচ আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি টিচাৰ্ছ এছ'চিয়েশ্যনৰ এইটো হেড অফিচ এইটো ষ্টুডেণ্টছ ছ'চাইটিও আছে তাৰো এইটো অফিচেই হয় অল ইণ্ডিয়া এগ্ৰিকালচাৰ ষ্টুডেণ্টছ ছ'চাইটি আমাৰ গাড়ী পাই গ'লোঁ সেইখন আমাৰ গাড়ী ৰখি আছে তাতে আমি গাড়ীত উঠি এতিয়া যামগৈ আৰু কমিউনিটিভ চায়েন্স কলেজ অফ কমিউনিটিভ চায়েন্স এইটো ফ্ৰণ্টত এইখন আমাৰ গাড়ী তাতে ৰখি আছে ধুনীয়াকৈ টিচাৰ টি হাজবেণ্ডেৰী টেকনলজি কোৱা হয় ঠিক আছে
আৰু বহুতো কিবা কিবি আছে, গোটেইখিনি উঠোৱা হোৱা নাই। আপোনালোকে আহিব, চাবলৈ আহিব পাৰে, পঢ়িবলৈ আহিব পাৰে। খুব ধুনীয়া পৰিৱেশ, ল'ৰা ছোৱালীক লৈ আহিব, ভাল পাব। সেইকাৰণে যামগৈ আৰু আহি আছোঁ আৰু আমাৰ এজনী পুৰা কান্দোন। লাইট আছে, লগাই দিছে। শেষত ঘূৰি আহোঁতে স্মাৰ্ট বজাৰত সোমাই কিছুমান চব্জি আৰু ঘৰুৱা বস্তু কিছুমান কিনিব লগা আছিলে, সেইখিনি কিনি মেলি গুচি আহিলোঁ। আৰু ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ, আৰু আগলৈকে এনেকুৱা ভিডিঅ' দিবলৈ চেষ্টা কৰিম। ধন্যবাদ।